No justice, no rest. No rest, no rest. No justice, no rest. No rest, no rest. আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক আমাৰ দাবীসমূহৰ হস্তক্ষেপৰ দাবী জনাইছো। Justice, justice. No justice, no rest. No rest, no rest. 1 তাৰিখৰ পৰা আমি 7 তাৰিখলৈ এটি অৱস্থান ধৰ্মঘাট কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে আমাৰ মূল দাবীসমূহ হৈছে আমি আজি 13 বছৰে 14 বছৰ আমি গ্ৰাম উন্নয়ন বিভাগত আমি ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে কাম কৰি আহিছোঁ, কিন্তু আমাৰ এতিয়াও আমি এটা নিম্নতম মজুৰিত আমি কাম কৰি আহিছোঁ। অথচ আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগটো সম্পূৰ্ণৰূপে চলি আছে আমাৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ দ্বাৰাই। আৰু আমাৰ দাবীসমূহ হৈছে আমাক 60 বছৰলৈ আমাৰ চাকৰি সুনিশ্চিত কৰিব লাগে, সমাহাৰত আমাৰ অন্যান্য চৰকাৰী কৰ্মচাৰীৰ নিচিনাকৈ আমাক সমাহাৰত বেতন প্ৰদান কৰিব লাগে, আৰু লগতে আমাক আৰপিৰ ব্যৱস্থা কৰিব লাগে। এই আমাৰ যিবিলাক আমাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত যিবিলাক আমাৰ পদ আমাৰ খালী হয়, সেই পদসমূহ আমাক আমাৰ অভিজ্ঞতাৰ ভিত্তিত আমাৰ কৰ্মচাৰীসকলক স্থায়ীভাৱে নিযুক্তি দিব লাগে। এনেকুৱা আমাৰ বিভিন্ন সমস্যা আছে, আৰু এই সমস্যাসমূহ ইমান বছৰে আমাৰ চৰকাৰে আওকাণ কৰি আহিছে, য'ত আমি ইমান ন্যূনতম দৰমহাৰে আমি পৰিয়াল ভৰণ পোষণ দিব নোৱাৰোঁ, বা প্ৰত্যেকে আমাৰ চাকৰি আমাৰ 13-14 বছৰ হৈ গ'ল, কিন্তু আমি আমাৰ পৰিয়ালটোক আমি ঠিকমতে ভৰণ পোষণ দিব নোৱাৰোঁ। সেইকাৰণে আমি এই দাবীসমূহ আমি চৰকাৰৰ ওচৰত আমি কাতৰে অনুৰোধ কৰিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওচৰত আমি টানি অনুৰোধ জনাইছোঁ, তেখেতে যেন আমাৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ প্ৰতি অকণমান হ'লেও নজৰ দি আমাৰ দাবীসমূহ পূৰণৰ বাবে তেখেতে পাৰ্যমানে আমাক চেষ্টা কৰে। সাংবাদিক বন্ধুবৰ্গলৈ আমি শুভেচ্ছা জনাইছোঁ। তেখেতসকলে আমি আশা ৰাখিছোঁ আমাৰ যি বহিৰ্ভূত ক্ষোভ, এই ক্ষোভবিলাক প্ৰকাশ কৰিব, তেখেতসকলক আমি ধন্যবাদ যাচিছোঁ। আৰু লগতে আজি এটা সুন্দৰ দিন। আজিৰ এই দিনটোতে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ জন্মদিন। তেখেতলৈকো আমি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি আশাবাদী তেখেতে আমাৰ এই সমস্যাসমূহ পুংখানুপুংখভাৱে বিবেচনা কৰি আমাৰ সমস্যাসমূহ নিশ্চয় সমাধান কৰিব। দুখৰ বিষয়, আজি আমি ইয়াত কিয় বহিব লগা হৈছোঁ এই বিষয়ে আমি অৱগত কৰাইছোঁ। সুদীৰ্ঘ 13 বছৰ কাল ধৰি আমি কণ্টেক্সুৱেল কৰ্মী হিচাপে নিয়োজিত হৈ আছোঁ, আৰু গাঁৱে ভূঞে বিভিন্ন ধৰণৰ জনকল্যাণমূলক আঁচনিসমূহ আমাৰ এই কণ্টেক্সুৱেল কৰ্মচাৰীসকলৰ জৰিয়তে সমাপন কৰা হৈছে। কিন্তু আমি চৰকাৰৰ পৰা তথা বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমি বঞ্চনা প্ৰতাৰণাৰ বাহিৰে আমি একো পোৱা নাই। কাৰণ আমি দেখিছোঁ যে ব্যক্তিগত কোম্পানীত বা অন্যান্য ধৰণতে যিসকল কৰ্মচাৰীয়ে কাম কৰি আছে, তেখেতসকলে আমাতকৈ বহু বেছি দৰমহা লাভ কৰি আছে। কিন্তু আজি আমি 13 বছৰে ধৰি নিম্নতম মজুৰিত আমি কাম কৰি আহিছোঁ। সেইকাৰণে আমি আজি 7 দিনীয়াভাৱে এনেকুৱা এটা অৱস্থান ধৰ্মঘাট আমি পালন কৰিবলগীয়া হৈছোঁ। আমাৰো খুব বেয়া লাগিছে, কিন্তু বেয়া লাগিলেও উপায় নাই। কাৰণ আমি যেতিয়া আমাৰ এই যিটো কণ্টেক্সুৱেল কৰ্মচাৰীসকল আছে, এই কণ্টেক্সুৱেল কৰ্মচাৰীসকলে হ'ল আমাৰ বিভাগৰ চালিকা শক্তি। আমাৰ যদি এই কৰ্মচাৰীবিলাক বহি যায়, তেতিয়াহ'লে গাঁৱে ভূঞে উন্নয়নটো সম্পূৰ্ণ স্তব্ধ হৈ যাব। কিন্তু উপায় নাই। আমাৰ দাবীসমূহ হৈছে যে আমি ইমান বছৰে চাকৰিত কৰি আহিছোঁ, কিন্তু আমাৰ চাকৰি কোনো এতিয়ালৈকে সুনিশ্চিত নাই। আমি চৰকাৰৰ ওচৰত বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছোঁ, কিন্তু আমাক ভাল সঁহাৰি দিয়া নাই। আমাৰ আজিৰ এই যিটো অৱস্থান ধৰ্মঘট, ইয়াৰ প্ৰধান দাবী হ'ল আমাৰ 60 বছৰলৈকে চাকৰি সুনিশ্চিত কৰা, অন্যান্য কৰ্মচাৰীসকলে যেনেধৰণে সা সুবিধা পায় আমাকো ঠিক তেনেধৰণে সা সুবিধা প্ৰদান কৰা, আমাৰ কৰ্মচাৰীসকলক আৰপিৰ জৰিয়তে বেতন দিয়াৰ ব্যৱস্থা কৰা, আৰু আমাৰ এই সমস্যাসমূহ আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে হস্তক্ষেপ কৰক, আৰু আমাৰ এই দীৰ্ঘদিনীয়া সমস্যাসমূহ তেখেতে সমাধানৰ ব্যৱস্থা কৰক।